আনমেলি চেনেললৈ আপোনালোকক স্বাগতম। এয়া মৃত্যুঞ্জয় মন্দিৰত মোৰ ল'ৰা, মই, মোৰ বান্ধৱী, এয়া মোৰ হাজবেণ্ড আৰু ইয়াতে দৰ্শক। এইবিলাক এতিয়া বৰ্তমান গেট বন্ধ হৈ আছে। 1টা বজাত পুনৰ খুলিব। এয়া চব পাৰি চাৰিওফালৰ পৰিৱেশ। কিন্তু গৰমৰ কাৰণে বিৰাট অসুবিধা মানুহৰ, ভৰি পুৰি যোৱা গৰম, ৰ'দে ফাটা ৰ'দ দিছে। ভৰি পুৰি যায় মানে শৰণাৰ্থীবিলাকৰ বিৰাট অসুবিধা হৈছে। গতিকে অলপ যদি কাৰ্পেট চাৰ্পেট পাৰি দিলে হয় ভাল হ'ল হয়। নহ'লে মন্দিৰলৈ আহিব নোৱাৰা অৱস্থা হৈছে। মন্দিৰটো চাওক। গৰমৰ কাৰণে কিন্তু যাত্ৰী আগতকৈ বহুত কমিছে। বহুত বেছি পৰিৱেশটো মানে ইয়াত গৰম হৈ গৈছে। মাৰ্বল পাথৰবিলাক গৰমত জুইৰ নিচিনা হৈ গৈছে। ভৰি দিব নোৱাৰি, দৌৰি দৌৰি অহা যোৱা কৰি আছে মানুহবিলাকে। ঠিক আছে ঠিক আছে। মই কাষত বহি থাকা। এইগিলাখান এই টাইলছত দিয়া মাৰ্বল নাই আৰু আজিলৈ এৰিলোঁ।